নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ' আৰু আজি সকলোৰ কাৰণে এটা ব্যতিক্ৰমী ভিডিঅ' লৈ পেলাই আহিছো যেহেতু আমাৰ অসমীয়া খাদ্য প্ৰণালী ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেলৰ যথেষ্ট প্ৰয়োজন হয় আৰু সেই কাৰণে বিশুদ্ধ তেল খোৱাটো স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী আৰু সেই কাৰণে এই বিশুদ্ধ তেলৰ সন্ধানতে আজি আহিছো মই যোৰহাটৰ হামদৈ অৰ্গেনিকলৈ আৰু এতিয়া আছো মই যোৰহাটৰ বৰচালি ওচৰৰ মনিষা বেকাৰী যিটো সন্মুখেদি ৰাস্তা সোমাই আহিছে বাইলে 1 নম্বৰ আৰু এতিয়া সকলোকে লৈ আহিছো হামদৈ লঘু উদ্যোগৰ ভিতৰলৈ আৰু মোৰ লগত আছে উদ্যোগৰ পৰিচালিকা নমস্কাৰ আপোনাৰ নামটো নমস্কাৰ মোৰ নাম হিমা বৰা মই সবকে আমাৰ হামদৈ পৰিয়ালৰ ফালৰ পৰা স্বাগতম জনাইছো আৰু যেহেতু তেওঁ কৈছে যে আমাৰ ইয়াত কোল্ড প্ৰেছ 100% পিওৰ কোল্ড প্ৰেছ তেল পোৱা হয় খৰিহটো ইয়াত যেনেকৈ ঢালা হ'ল প্ৰথম তাৰপিছত আমি এটা মেচিন ষ্টাৰ্ট কৰিলোঁ এতিয়া আমি অকমান ইয়াত পানী দিম পানী কিয় দিম এতিয়া এটা প্ৰশ্ন আহিব পানী এই কাৰণে দিছো অকল খৰিহটো আমি মঠিবৰ কাৰণেহে পানী দিছো অকমান মইশ্চাৰ আহিবৰ কাৰণে পানী দিছো তেতিয়া তেলটো আৰু কিন্তু তেলত ইয়াত পানী কোনো কাৰণতে মিক্স নহয় তেল আৰু পানী কেতিয়াও মিক্স নহয় অকল মঠিবৰ কাৰণে বা মইশ্চাৰ আহিবৰ কাৰণেহে পানী দিছো তাৰ বাহিৰে আমি ইয়াত একো মিক্স নকৰো একো প্ৰিজাৰ্ভেটিভ মিক্স নকৰো খৰিহৰ বাহিৰে অন্য একোৱে মিক্স নকৰো আৰু চাওক ইয়াত খৰিহটো আমি সাফ চিকুণকৈ প্ৰথম খৰিহটো ধুই ৰদাই আৰু ইয়াৰ কুটাকুটি ইয়াত থাকে গুটেখিনি আমি সাফা কৰিহে খৰিহটো আমি মেচিনত দিছো সেই কাৰণে আমাৰ তেলটো পিওৰ বুলি আমি 100% আমি দাবী কৰি ক'ব পাৰো যে আমাৰ তেলটো 100% পিওৰ আৰু কোল্ড প্ৰেছ অইল এতিয়া কিয় আমি কোল্ড প্ৰেছ অইল বুলি কৈছো কোল্ড প্ৰেছ অইল এই কাৰণে কৈছো কাৰণ তেলটো আমাৰ ঠাণ্ডাকে ওলায় আৰু ইয়াৰ যেটো মানে পেৰা যেটো স্পিড হেতু একদম স্লো স্পিডত আমি তেলটো পেৰো আৰু তেলটো আগতে যেনেকে আগৰ দিনত তেল পেৰুনতে গৰু বা মহেৰে যেতিয়া তেল মেচিনটো ঘুৰাই মানে তেল পেৰাম যেনেকে পেৰে হেতু মানে একদম কম স্পিডত পেৰে আৰু সেই সমান স্পিডতে আমাৰ মেচিনটো সেই সমান স্পিডতে তেলটো পেৰা হয় মুঠতে তেতিয়া গৰু বা মহে পেৰিছিলে আৰু এতিয়া আমি পাৱাৰটো ইলেক্ট্ৰিসিটি ইউজ কৰিছো কিন্তু স্পিডটো সমান সেই কাৰণে তেলটো ঠাণ্ডাকে ওলাই আৰু যিকোনো বীজৰে তেল যেতিয়া ঠাণ্ডাকে পেৰা হয় ঠাণ্ডাকে তেলটো ওলাই তাৰ মানে তাত নিউট্ৰিশন লেভেলটো পুৰা থাকে বুলি আমি ক'ব পাৰো এয়া চাওক এতিয়া লাহে লাহে আমাৰ এয়া খৰিহ লাপিস খাইছে আৰু সেই একে ধৰণে লাহে লাহে তেলটো ওলাইছে এইফালে আৰু ইয়াতে আপোনালোকৰ তেল পিচিবৰ কাৰণে কিমান সময় লাগি যায় আমাৰ ইয়াত তেল মানে এটা টিপত আমি 6 কেজি খৰিহ পিছো আৰু 6 কেজি দিব পাৰো 6 কেজি খৰিহ এটা টিপত দিব পাৰো আৰু 6 কেজি খৰিহ 45 মিনিট লাগে আৰু 45 মিনিটত কেতিয়াবা অকমান বেছিও লাগে এই খৰিহটো শুকান হোৱাটো ওপৰতে কথা শুকান হোৱাৰ কথা আৰু ধৰক 6 কেজি খৰিহৰ পৰা আপোনালোকৰ এপ্ৰক্সিমেট কিমান মান তেল প্ৰস্তুত হয় 1 লিটাৰ তেল ওলাই মানে 4 কেজি খৰিহত 1 লিটাৰ তেল আহে এতিয়া তেলটো যেহেতু 4 কেজি খৰিহত 1 লিটাৰ তেল আহে সেই কাৰণে আমি সেই হিচাপে দামটো হেমতে ৰাখিব লগিয়া হয় আমাৰ সেই কাৰণে তেলৰ লিটাৰ হল 320 টকা হয় কাৰণ এতিয়া চৰকাৰী মূল্য হিচাপে যদি আমি খৰিহৰ মূল্য ধৰিব পাৰো তেতিয়াহলে 60 কয় হলো 4 কেজি 260 হৈ যায় 260 তাৰ পিছত পেকেজিং চাৰ্জেস আহিলে লেবাৰ চাৰ্জেস আহিলে ইলেক্ট্ৰিসিটি আহিলে মিনিমাম মাৰ্জিন আহিলে আৰু সকলোখিনি মিলাই আমি 320 টকা ইয়াৰ মূল্য ৰাখিছো এই পিওৰ তেল আমি যেনেকে পেৰিছো আমি গুটে প্ৰসেসটো ইয়াত দেখাইছো আপোনালোক আহিব বৰুৱা চাৰিআলিত আছে আমাৰ হামদৈ অৰ্গেনিক বুলি ষ্টৰটো বাইলেন 1 আহিব নিজৰ চকু সন্মুখত চাবহি কেনেকে আমি তেল পেৰিছো আৰু চাই লৈ যাবহি আমি নিজে ইয়াত তেল পেৰু ইয়াতে পেকেজিং কৰো লগালক পেৰি থকা অৱস্থাটো যদি আপুনি লৈ যাব বিচাৰে লগালক আমি পেকিং কৰি দিম আৰু আমি থৈও দিও পেক কৰি থৈও দিও হেখিনি তেলও যদি লৈ যাব বিচাৰে লৈ যাব পাৰে আৰু এতিয়া চাও লগালক যেতিয়া তেলটো পেৰা হয় তেতিয়া ইয়াত চালনী থাকে সাকি পেলাই তেলটো তললে যায় ইয়াত যিখিনি গ্যাদ ইয়াত থাকিয়ে যায় তথাপিতো এটা মিহি দানা তললে যায় তেলৰ হৈতে লগালক যেতিয়া যদি আমি বটলিং কৰো তেতিয়া অকমান তাত যাব পাৰে কিন্তু আমি কি কৰো সদায় গুটে ৰাতি থৈ দিও আৰু পিছ দিনাখন পেকিং কৰো সেই কাৰণে তেতিয়া তাত সেই তলত যেটো ফাইবাৰ মানে ফাইবাৰ বা গেডেৰিও বুলি ক'ব পাৰি হেতু তেতিয়া না যায় এটো দাই দেখাব নেকি বিশুদ্ধ অইলটো চাম এবাৰ আৰু একাই দিছো এফালে বা বই পেলাই ইয়ালে আহি আছে সম্পূৰ্ণ এটা ষ্টৰ হৈছে আৰু ইয়াৰ পৰা অটোমেটিক গবলে মেচিন আছে মেচিনৰ পেকিং হ'ব আৰু ব্ৰ্যান্ডিং হ'ব তেওঁলোকৰ হামদৈ অৰ্গেনিক নামত সম্পূৰ্ণ মাৰ্কেটত এভেইলেবল আছে 320 টকাকে তেওঁলোক বিক্ৰী কৰি থকা হৈছে আৰু এফালে তিল তেলও আছে ইয়া দেখা পাইছে
আৰু সকলোকে হামদৰ অৰ্গেনিকৰ মিঠাতেল প্ৰস্তুত কৰি লেখাই দিলোঁ তাৰ কাষতে আছে ইয়াৰ চেল ইউনিট আৰু সেইফালে সোমাই গৈছোঁ আৰু বহি আছে এই গোটেই যিটো আপোনাৰ লঘু উদ্যোগৰ অ'নাৰ দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো মোৰ নামটো প্ৰশান্ত বৰা হামদৰ অৰ্গেনিকলৈ আপোনাক স্বাগতম জনাইছোঁ অসমৰ প্ৰথমটো কোল্ড প্ৰেছ ইউনিট যিটো অসমৰ ভিতৰত আমি সৰ্বপ্ৰথম বুলি দাবী কৰোঁ কিয়নো এতিয়ালৈকে এই ধৰণৰ কনচেপ্ট অসমত অহাই নাই আপুনি অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যবিলাকত ঠাইতে তেল পেৰি দিয়া ব্যৱস্থা আছে বা অসমতো আগৰ পৰা ডাঙৰ ডাঙৰ মিল আছে মিল আৰু ইয়াৰ মাজত কিছু পাৰ্থক্য আছে এই পাৰ্থক্যখিনি ইতিমধ্যে আপুনি গম পাইছেই আমি গ্ৰাহকসকলৰ সুবিধাটো জনাই দিওঁ যে ইয়াত অতি কম টেম্পাৰেচাৰত অতি কম গৰম হোৱাকৈ আমি ইয়াত সৰিয়হৰ পৰা তেলখিনি উলিওৱা হয় আৰু সেইটো কৰিলে মানে তেলৰ গুণাগুণখিনি নষ্ট নহয় তেলৰ গুণাগুণ সম্পূৰ্ণৰূপে ইয়াত ভৰ্তি থাকে কোনো ধৰণৰ তেলৰ গুণাগুণ লোকচান নহয় পাৰফেক্ট টেষ্ট থাকে পাৰফেক্ট এৰোমা থাকে ইয়াত আৰু আপুনি বজাৰত ঢেৰ ব্ৰেণ্ডৰ তেল পাব বা বহুত ডাঙৰ ডাঙৰ ব্ৰেণ্ডৰো তেল পাব কিন্তু তেওঁলোকে ক'তো স্পষ্টকৈ লিখিব নোৱাৰে যে ন' কলেষ্ট্ৰল ন' প্ৰিজাৰ্ভেটিভ ন' কেমিকেল তেল এই 4টা শব্দ লিখিব নোৱাৰে আমাৰ ব্ৰেণ্ডত স্পষ্টকৈ আপুনি দেখিব যে আমি স্পষ্টকৈ লিখা আছে ন' কেমিকেল ন' প্ৰিজাৰ্ভেটিভ ন' ট্ৰান্সফেট আৰু ন' কলেষ্ট্ৰল আচলতে তেলত কলেষ্ট্ৰল নাথাকে এটা বৃহৎ ভ্ৰান্তি ব্যৱসায়িক কাৰণত আগতে ইয়াক প্ৰচাৰ কৰা হৈছিলে কিন্তু অনেক ধৰণৰ কথা আছে যিখিনি কথাৰ পৰা আচলতে আমি বিশুদ্ধ তেল খাব লাগে এই কাৰণে যে আমাৰ শৰীৰত সৰহসংখ্যক বেমাৰ আমাৰ খাদ্যবস্তুৰ পৰাই হয় আমি যি খাইছোঁ তাৰ বিনিময়তে বেমাৰ হ'ব এতিয়া আপুনি এতিয়া চব দিশতে ভেজালৰে দিশ এতিয়া গোটেই যুগটো সম্পূৰ্ণৰূপে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছে উদ্যোগীকৰণৰ ফলত আমাৰ বিভিন্ন খাদ্যবস্তুবোৰ ভেজাল হৈ আহিবলৈ ল'লে সকলোবিলাক আমি পেকেট ফুডেই খাবলগীয়া হয় আপুনি গাখীৰ আজি পেকেটত খাবলগীয়া হৈছে আপুনি ঘিউ পেকেটত খাবলগীয়া হৈছে তেলকে ধৰি বিভিন্ন খাদ্যবস্তু আপুনি পেকেটতে খাবলগীয়া হৈছে বা শাক পাচলিও বিভিন্ন ধৰণৰ সময়ত এনেকুৱা অভিযোগ উঠে যে তাত অধিক পৰিমাণে সাৰ পেষ্টিচাইড এইবিলাকে ব্যৱহাৰ কৰে কিন্তু তাৰ বিপৰীতে আমি এই যি তেল বনাইছোঁ কোল্ড প্ৰেছ তেল প্ৰথম কথা ইয়াক অতি কম মাত্ৰাৰ উত্তাপত আমি ইয়াক এৰি পেলাই উলিয়াওঁ আৰু ইয়াত কোনো ধৰণৰ কেমিকেল প্ৰচেছৰ মাজলৈ নোযোৱাকৈ মাষ্টাৰ্ড অইল হিচাপে আমি ইয়াত লিখা আছে স্পষ্টকৈ আমি আনফিল্টাৰ্ড তেল আৰু আমাৰ গোটেই প্ৰচেছটো লাইভ হয় যিহেতু যিকোনো মানুহে আহি পেলাই নিজৰ সন্মুখত পেৰাই পেলাই লৈ যাব পাৰে গতিকে মই অকণমান ৰিফাইনৰ বিষয়ে ক'ব বিচাৰিম ৰিফাইন অইলৰ আচল কথাটো হ'ল কি যে ৰিফাইন অইলটো কি হয় ৰিফাইন অইলটো যেতিয়া যি টেম্পাৰেচাৰত কৰে ৰিফাইন অইল বনাওঁতে সদায় হাই টেম্পাৰেচাৰ ইউজ কৰে যাৰ ফলত আৰু তাত কেমিকেল ইউজ কৰা হয় কেমিকেল ইউজ কৰাৰ লগে লগে তাৰ যাৰ প্ৰাকৃতিক গুণাগুণৰ যিখিনি তাৰ গুণাগুণ আছিলে সেই গুণাগুণখিনি লষ্ট হৈ যায় ইয়াত আপুনি দেখিব যে অতি কম তাৰ টেষ্টটো হেৰি হৈ যায় আৰু টেষ্ট হোৱাৰ লগে লগে ফেটি এচিড তেলত ফেটি এচিডৰ যি ওমেগা 3 ফেটি এচিড থাকে অইলত মাষ্টাৰ্ড অইলত সেইটো ব্ৰেক হৈ যোৱাৰ লগে লগে বেয়া তেললৈ পৰিণত হৈ যায় তাৰপিছত প্ৰিজাৰ্ভেটিভ TBHQ আৰু DMPS নামৰ দুটা এণ্টি ফৰ্মিং এজেণ্ট আৰু প্ৰিজাৰ্ভেটিভ ইউজ কৰে আল্টিমেটলি ৰিফাইন অইল বা অন্যান্য যিবিলাক কম দামী তেল আছে সেই তেলবিলাকৰ কম দামী বুলি নকওঁ মানে কথাটো এনেকুৱা ধৰণৰ যে কম মানদণ্ডৰ তেল আছে সি কালাৰলেছ অৰ্ডাৰলেছ টেষ্টলেছ আৰু নিউট্ৰিশ্যনলেছ পানী বা এক মানে লিকুইড বুলি ক'ব পাৰে আপুনি আৰু যিটো স্বাস্থ্যৰ কাৰণে যথেষ্ট হানিকাৰক মানে এতিয়া ৰিফাইন খোৱাটো বিভিন্ন ৰিচাৰ্চত ইতিমধ্যে প্ৰমাণেই হৈছে যে ৰিফাইন খোৱাটো স্বাস্থ্যৰ কাৰণে যথেষ্ট হানিকাৰক কাৰণ আপুনি কি খাব তাৰ ওপৰত আপোনাৰ স্বাস্থ্যটো নিৰ্ভৰ কৰিব আপুনি খোৱাৰ লগতে আপোনাৰ কি বেমাৰ হ'ব আপুনি লাইফষ্টাইল কি হ'ব গোটেইটো আপোনাৰ খোৱাৰ ওপৰতে নিৰ্ভৰ কৰিব এতিয়া দেখিব আজিৰ পৰা প্ৰায় 40-50 দশকৰ যদি পিছলৈ গুচি যাওঁ আপুনি ঘৰে ঘৰে এতিয়া যাৰ প্ৰায়বোৰ মানুহৰ ঘৰতে প্ৰতিজন মানুহৰ ঘৰতে এজন হ'লেও ডায়েবেটিছৰ পেচেণ্ট আছে এজন হ'লেও ব্লাড চুগাৰৰ পেচেণ্ট আছে এজন হ'লেও কলেষ্ট্ৰলৰ পেচেণ্ট আছে বা এজন হ'লেও লিভাৰৰ সমস্যাৰ পেচেণ্ট আছেই গতিকে এই সমস্যাবিলাক 40 বছৰ আগতে কিয় নাছিলে তেতিয়া আমাৰ খাদ্যাভ্যাসৰ যথেষ্ট উন্নত আছিল আৰু সেই আমি পৌৰাণিক পদ্ধতিটোলৈকে ঘূৰি গৈছোঁ আগতে গৰুৱে যি ধৰণে ঘূৰি পেলাই তেল উলিয়াইছিলে সেইধৰণে আমি এতিয়া ইলেক্ট্ৰিচিটি ইউজ কৰি পেলাই এই তেল আমি বজাৰত উলিয়াইছোঁ আৰু এটা হেল্থলি ফুড গুণগত খাদ্য মানুহে খাই যাতে সুস্বাস্থ্য থাকিব পাৰে সেই এটা লক্ষ্যৰে আমি এই খাদ্য সামগ্ৰীখিনি বনাইছোঁ অকল আমি তেলেই নহয় আমি হেণ্ডমেড গ্ৰীণ টি বনাইছোঁ হালধি বনাইছোঁ কমপ্লিট পিয়ৰ হালধি বুটৰ গুড়ি এনেকৈ আমাৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে সকলোখিনি আমাৰ অৰ্গেনিকলি আমি প্ৰডিউচ কৰিছোঁ যিহেতু আপোনালোকৰ ষ্ট'ৰখন আছে বড়ো চাৰিআলিত যোৰহাটৰ আশে পাশে ব্যক্তি আহি পেলাই লৈ যাব কিন্তু যিসকল দূৰৰ ব্যক্তি আছে অসমৰ বিভিন্ন স্থানৰ তেওঁলোকৰ কাৰণে ব্যৱস্থা কি কৰিছে হয় যোৰহাটৰ বিভিন্ন স্থানৰ যিসকল ব্যক্তি আছে তেওঁলোকক ইতিমধ্যে আমি অনলাইন আৰু হোৱাটছআপ নম্বৰত তেওঁলোকে অৰ্ডাৰ দি তেওঁলোকক কুৰিয়াৰ যোগেদি আমি পঠোৱাৰ ব্যৱস্থা আছেই 7002061921 এইটো আমাৰ হোৱাটছআপ নম্বৰ এই হোৱাটছআপ নম্বৰত যিকোনো মানুহে অৰ্ডাৰ দিব পাৰে অৰ্ডাৰ দিলে তেওঁৰ কাৰণে তেলটো ৰেডি কৰা হ'ব ৰেডি কৰি পেলাই বাই কুৰিয়াৰ বা বাছত বিভিন্ন জিলাৰ ব্যক্তিসকলে পঠিওৱাৰ ব্যৱস্থা আছে আৰু অনলাইন পে'মেণ্টৰ ব্যৱস্থা আছে যিকোনো তেওঁলোকে অনলাইন পে'মেণ্ট কৰি পেলাই তেলটো সংগ্ৰহ কৰিব পাৰে আৰু মই আহ্বান জনাম যে যোৰহাটবাসী ৰাইজক বা অসমবাসী ৰাইজক যে প্ৰথমে আপুনি খোৱাৰ আগত চিন্তা কৰক যে কি খাইছে আৰু কেনেকুৱা খাইছে
সেইটো এবাৰ অধ্যয়ন কৰক যে আপুনি কি ধৰণৰ বস্তু খাইছে, কেনেকুৱা ধৰণৰ তেল খাইছে। বিশেষকৈ তেল আমাৰ প্ৰতিটো খাদ্যাভ্যাসতে প্ৰয়োজন হয়। আমি লাগিলে আলু পিটিকা খাওঁ, লাগে আমি মাংস বনাওঁ, লাগে আমি দাইল বনাওঁ, লাগে ভাজি বনাওঁ, প্ৰত্যেকতে আমাৰ তেলৰ ব্যৱহাৰ অপৰিহাৰ্য। আৰু এইটো কমপ্লিট পিয়ৰ তেল। এই তেল আপুনি অকল খোৱাৰ বাদেও আপুনি মালিচ আৰু মানে সৰু বাচ্ছাৰ মালিচৰ পৰা আদি কৰি বিভিন্ন মূৰত ঘঁহালৈকে বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰিব। গতিকে যোৰহাটৰ দাঁতিকাষৰীয়া ৰাইজৰ ষ্ট'ৰত অহাৰ বাদেও বাকী সকলৰ কাৰণে অনলাইনৰ সুবিধা ব্যৱস্থা আছে। আৰু যদি কোনোলোকে আপোনাৰ বিকিবৰ কাৰণে হোলচেল এমাউণ্টত লৈ যাম বুলি ভাবে তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰি দিব। তেওঁলোকক সেই একেটা নম্বৰতে আমাক হোৱাটছআপ যোগে বা ফোন যোগে যোগাযোগ কৰিব পাৰে। আৰু তেওঁলোকৰ কাৰণে ব্যৱস্থা আছে। তেওঁলোকৰ কাৰণে এটা ডিছকাউণ্ট ৰেট থাকিব, সেই ডিছকাউণ্ট ৰেটত তেওঁলোকে ল'ব পাৰিব, প্ৰভাইড কৰা হ'ব। হয়। আৰু কোনোবাই যদি মাহেলীয়া হিচাপত ল'ব বিচাৰে, বোলে গোটেই মাহৰ পেকেজৰ তেল কাৰোবাৰ 5 লিটাৰ এবভ তেল লাগে বা 5 লিটাৰ তেল লাগে, তেওঁলোকৰ কাৰণে একে বিশেষ ৰেহাই ব্যৱস্থা আছে। তেওঁলোকৰ কাৰণেও হ'লচেল ৰেটতে তেলটো দিয়া হ'ব। আৰু তেওঁলোকক হোম ডেলিভাৰী যোৰহাটৰ মিউনিচিপাল এৰিয়াৰ ভিতৰত হোম ডেলিভাৰী ব্যৱস্থা আছে। তেওঁলোকে ঘৰতে তেলটো পাব পাৰিব। চ' ইমানখিনি আছিলে আজিৰ ভিডিঅ'ত। যদি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হ'বলৈ বিচাৰিছে আৰু বিশুদ্ধ তেল খাবলৈ বিচাৰিছে, তেনেহ'লে আহক বিশুদ্ধ মিঠাতেল তেওঁলোকৰ এই ষ্ট'ৰৰ পৰা লৈ যাওঁহি। ষ্ট'ৰ লোকেশ্যন দি থোৱা আছে অন স্ক্ৰীন, ডেছক্ৰিপশ্যন বক্সৰ লগতে কণ্টেক্ট নম্বৰ দি থোৱা আছে। অনলাইনো অৰ্ডাৰ কৰিব পাৰিব। আৰু যদি আপুনি আজি এইটো ভিডিঅ' ভাল পালে, ভিডিঅ'ত পুৰা মৰমৰ ছাপৰ্ট দিব, অৰ্থাৎ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে নতুন এটা ভিডিঅ' পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ জয় অসম।